কৃষ্ণ জয় গুৰু শংকৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক জোনাই জিলাত অনুষ্ঠিত হ'ব আৰু এই ক্ষেত্ৰত আমাৰ আদৰণি সমিতি লগতে 35খন উপ সমিতিয়ে আমি দিন ৰাত একাকাৰ কৰি আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে আমি পূৰ্ণগতিত আমি কাম চলাই আহিছোঁ। বৰ্তমান আমি আদৰণি সমিতিয়ে যিটোৰ গতিত কাম কৰি আছোঁ আমি তাক আমি এটা দিনতে আমাৰ কামখিনি সম্পূৰ্ণ হ'ব। কিন্তু কথা হ'ল কি আমাৰ বতৰে কিছু ক্ষেত্ৰত আমাৰ বিধি পথালি দিছে যদিও আমি আশা কৰিছোঁ প্ৰভু ভগৱন্তই এই ক্ষেত্ৰত আমাক কৃপা কৰিব আৰু আমি জোনাই জিলাবাসীয়ে বা জোনাই ভকত বৈষ্ণৱে আজি 15 চনৰ পৰা যিটোৰ হেঁপাহ বুকুত বান্ধি আজিলৈকে অপেক্ষা কৰি আছিলে সেই অপেক্ষাটো নিশ্চয় প্ৰভু ভগৱন্তই কৃপা কৰিব আৰু আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি এই ভকত বৈষ্ণৱক লক্ষ ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা কৰিছোঁ আমি নিশ্চয় আমাক প্ৰভু ভগৱন্তই কৃপা কৰিব আৰু যদি বতৰে ইয়াতকৈ বেছি ধৰণে আমাক ব্যাঘাত জন্ম দিয়া নাযায় তেতিয়াহ'লে আমি নিশ্চয় আমাৰ এই জোনাই জিলাখনে আমাৰ সুচাৰুৰূপে পৰিচালিত হৈ আমি ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা আগবঢ়াব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে আমাৰ আদৰণিৰ তৰফৰ পৰা আমি আমাৰ ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে আমাৰ বিভিন্ন প্ৰতিনিধিসকলক থাকিবৰ কাৰণে আমি যিবিলাক শিবিৰ নিৰ্মাণ কৰিছোঁ 2-এটা শিবিৰ আমাৰ কিছু মানে সম্পূৰ্ণ হোৱা নাই যদিও আমাৰ এই আজিকালিৰ ভিতৰতে আমাক সমস্তখিনি হৈ উঠিব বুলি আমি আশা কৰিছোঁ। গতিকে আমাৰ আদৰণি সমিতি প্ৰধান সম্পাদকৰ প্ৰমুখ্য কৰি সভাপতি সম্পাদকসকলে দিন ৰাত একাকাৰ কৰি কাম কৰি আছে আৰু আমি আমাৰ এই ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা কৰিছোঁ আমি নিশ্চয় আমাক প্ৰভু ভগৱন্তই কৃপা কৰিব বুলি আমি ভাবি আমি কামত আগ্ৰহ হৈছোঁ। গ্ৰন্থমেলাটো আমাৰ এনেই আদৰণি সমিতিয়ে কোনো এটা সিদ্ধান্ত কৰি পেলাই যে আজিৰ পৰা গ্ৰন্থমেলা যে আমি উন্মোচন কৰিম এইটো সিদ্ধান্ত কৰা নাছিলে। এনেই আমাৰ ভকত বৈষ্ণৱকে চিন্তা চৰ্চা কৰিছিলে আমি 7-8 তাৰিখৰ পৰা আমি খোলা ব্যৱস্থা কৰিম নেকি। কিন্তু কথা হ'ল কি এতিয়া আমাৰ এই যিটো বতৰে আমাক অকণমান ক্ষতি কৰিছে আমাৰ অধিৱেশনস্থলীত। গতিকে এই ক্ষেত্ৰত আমাৰ বিভাগীয় আমাৰ যিসকল উচ্চতম কৰ্তৃপক্ষ চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে তেওঁলোকে দৌৰা-দৌৰি কৰিছে। গতিকে আমি আশা কৰিছোঁ যে আমি আদৰণিৰ তৰফৰ পৰা যিটো আমি 8-9 তাৰিখৰ ভিতৰত আমি গ্ৰন্থমেলাৰ প্ৰদৰ্শনী হেৰিটো আমাৰ যিটো আমাৰ অপেনিং কৰা কথা আছিল নিশ্চয় আমাৰ অহাকালিৰ ভিতৰত হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আমাৰ যিমতে আমি আলোচনা কৰিছোঁ সেইমতে আমাৰ কামখিনি হ'ব বুলি আমি আশা কৰিছোঁ। অহাকালিৰ ভিতৰতে আমাৰ এই গ্ৰন্থমেলাৰ প্ৰদৰ্শনী আমাৰ অপেনিং হ'ব বুলি আমি আশা কৰিছোঁ। কথাটো এনে অনানুষ্ঠানিকভাৱে কোনোবা ক'ব পাৰে এইটো উৰা বাতৰি আমাৰ কোনো আদৰণিৰ তৰফৰ পৰা নাই উদযাপন সমিতি সম্পাদকে এইটো কথা নকয় আৰু আমি যুটীয়া সম্পাদক ভাৱে আমি তেখেতক কি কয় নহয় তেখেতে অনানুষ্ঠানিকভাৱে কৈছে যে আমি এনেকুৱা বতৰ হ'লে হেৰি মানে পিছুৱাম নেকি। এই কথাটো মানে কোনো হেৰি নহয় মানে আনুষ্ঠানিক নহয় অনানুষ্ঠানিকভাৱেহে কথাখিনি কৈছে। গতিকে কেতিয়াও আমাৰ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ ওপৰ মহলৰ পৰা আমি যিখিনি খবৰ পাইছোঁ আমাৰ কেতিয়াও অধিৱেশন পিছুৱাটো আমাৰ কোনো হেৰি নাথাকে। আমি যিকোনো প্ৰকাৰে আমাৰ চুবুৰীয়া যিবিলাক স্কুল কলেজ বা আমাৰ প্ৰশাসনৰ ব্যৱস্থা লৈ আমি এই অধিৱেশনৰ থলীৰ পৰা 15 কিলোমিটাৰ বা 20 কিলোমিটাৰ অন্তৰত আমাৰ যিখিনি স্কুল কলেজ আছে আমি সেইখিনিক লৈ হ'লেও আমাৰ যিসকল ভকত বৈষ্ণৱ আছে আমি থকা মেলা খোৱা ব্যৱস্থা আমি কৰিম। গতিকে আমাৰ অধিৱেশন কোনোপধ্যে আমাৰ পিছুৱাটো কথা নহয়। কৃষ্ণ জয় গুৰু শংকৰ জয় জয়তে আপোনালোকৰ চেনেলৰ সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ যুটীয়া সম্পাদকে আপোনালোকক জনাইছে যে আমাৰ মূল আদৰণি সমিতি যিখন তাৰ 35খন উপ সমিতি কৰি লৈ বিভিন্ন কাম কাজবিলাক কৰি আছে। কিন্তু বতৰৰ প্ৰতিকূল অৱস্থাৰ কাৰণে কামবিলাক যিমান হ'ব লাগিছিল সিমানখিনি হোৱা নাই। তথাপিতো আজি এতিয়া বতৰ অকণমান ফৰকাল হৈছে আৰু কৰ্মকৰ্তা আগতকৈ এতিয়া দুগুণ উৎসাহেৰে কামত লাগি আছে।
গতিকে মাজত এটা দিন যদিও আছে, আমি নিশ্চয় আশা কৰিছোঁ যে অধিৱেশনখন পূৰ্ণাংগ ৰূপত ইয়াতে অনুষ্ঠিত হ'ব। আৰু প্ৰধান সম্পাদক আৰু পদাধিকাৰৰ লগত যোগাযোগ হৈছে। আমাৰ লখিমপুৰ জিলাৰ বৰ্তমানৰ সভাপতি আছে, তেখেতে যোগাযোগ কৰিছে পদাধিকাৰৰ লগত। আমি নিজে প্ৰধান সম্পাদকৰ লগত তেখেতে মোক যোগাযোগ কৰিছে আৰু ইয়ালৈ আহি থকা গম পাই তেখেতে এই বাৰ্তাটো প্ৰেৰণ কৰিছে যে অধিৱেশনখন পিছুৱাটো কেতিয়াও সম্ভৱ নহয়, গতিকে অধিৱেশনখন তাতে হ'ব লাগিব। অধিৱেশনখন হ'বৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থাখিনিৰ কাৰণে লাগিলে জিলা প্ৰশাসন হওক, SP হওক বা ইয়াতে শিবিৰৰ কাৰণে আমাৰ বিদ্যালয়ৰ মানে যিসকল বিষয়া আছে সেইসকলক লগ ধৰি হ'লেও ইয়াতে অধিৱেশনখন পতা কথাটো, আৰু শিবিৰবিলাক যাতে 15 কিলোমিটাৰ দূৰ নথলেও দি পেলাই আমাৰ কাম কাজখিনি যাতে হৈ যায় তাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই সমগ্ৰ আমাৰ সংঘৰ লগতে শুভাকাংক্ষীসকলৰ জ্ঞাতাৰ্থে এইটো অৱগত কৰিব বিচাৰিছোঁ যে অধিৱেশনখন প্ৰধান সম্পাদক আৰু পদাধিকাৰৰ পৰা যিটো আমি বাক্য পাইছোঁ সেইমতে অধিৱেশনখন পিছুৱাই দিয়াৰ কথা নহয়। ইয়াতেই সুকলমে আৰু অহা পৰহি 10 তাৰিখৰ পৰা পুৱাৰ পৰা যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ ইয়াত ৰূপায়ণ হ'ব। গতিকে আমি সকলোকে ইয়ালৈ আহিবলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ ভকতে সদায় কষ্টৰ ত্যাগৰ মাজেদি সকলো কাম কৰি আহিছে, গতিকে ইয়াত অকণমান হয়তো থকা মেলাত কিবা অসুবিধা পাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। ভোজনালয় সুন্দৰ হৈ আছে, আমাৰ যিটো ৰন্ধনশালা সেইটো সুন্দৰ হৈ আছে, গতিকে সেইবিলাকত দিগদাৰ নহয়। মূল মণ্ডপটো অকণমান তলটো যদিও বোকা হৈ আছে বা অলপ পানীৰ অসুবিধা হৈ আছে, এইখিনি নিশ্চয় আজি ৰ'দ দিলে আৰু কৰ্মকৰ্তাই লাগি আছে তাত, সেইখিনি ঠিক হৈ পৰিব। আৰু যাতায়াতৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা বাহিৰত ৰাখিছে গাড়ীবিলাক, সেইবিলাক ৰখাত অসুবিধা নহয়, কিন্তু ফিল্ডত গাড়ীখিনি সোমোৱাৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰে। এইখিনি ক্ষেত্ৰত পুলিচ প্ৰশাসনে নিশ্চয় যিখিনি ব্যৱস্থা দিয়ে, এই ব্যৱস্থাখিনি যদি তেখেতসকলে পালন কৰে তেতিয়া আমাৰ কোনো ধৰণৰ অসুবিধা নহয় বুলি আমি ভাবিছোঁ। গতিকে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ, আপোনালোকে এই বাতৰিটো যাতে প্ৰচাৰ কৰে। আমাৰ প্ৰায় 30ৰ পৰা 40 লাখ ভকত আমাৰ সদায় ইয়াত উপস্থিত হয়, গতিকে সেইসকল ভকত ইয়ালৈ আহিব। আৰু এইখন একেবাৰে আমাৰ জোনাই জিলাৰ এই চিমেণ্ট চাপৰি অঞ্চলৰ চেৰেন পথাৰ ভকতেৰে উদুলি মুদুলি হ'ব, ইয়াত এই বৈকুণ্ঠত পৰিণত হ'ব। গতিকে আমি দূৰ দূৰণিৰ পৰা ভকতসকলে এটা বছৰ পাৰ কৰাৰ পিছত পুনৰ যিটো বছৰ আহিবলগীয়া সেই বছৰটোৰ কাৰণে মানে আগ্ৰহেৰে বাট চাই থাকে। এতিয়া সেই দিনটো সমাগত, গতিকে ভকতসকল আমাৰ পিছ পৰি কেতিয়াও নাথাকে। এইসকল পুৱা ভাগৰ উদযাপন সমিতিৰ সম্পাদকজনৰ যি ভাষ্য, হয়, সমগ্ৰ অসম তোৰপাৰ লগাইছে, হয় হয়, প্ৰতিজন ভকতে বৰ্তমান হতাশাত ভুগিছে। হয় হয়, ক্ষেত্ৰত সংঘৰ ভকতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক হয় হয়, আপুনি এই চেৰেন পথাৰৰ পক্ষৰ পৰা আপুনি কি আহ্বান জনাব আৰু দিন বাৰ তাৰিখটো কি বুলি? হয়, ইতিমধ্যে সেই কথাটো আমাৰ যুটীয়া সম্পাদক বাপজনাই কৈছে আৰু আমাৰ জিলাৰ প্ৰাক্তন সভাপতি এজন আছিলে জনকান্ত মহম্মদ তেখেতে কৈছে। কিন্তু আমি যিটো গম পাওঁ তেখেতৰ ভাৱ আছিলে যে বতৰ যদি এনেকুৱাই হৈ থাকে তেতিয়াহ'লে পিছুৱাব পাৰি নেকি, সেই কথাটোৰ কাৰণে তেখেতৰ মনত ভাৱ আছিলে। কিন্তু এইটো মূল